নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যাব ওলাইছোঁ ৰিং চেৰিমনি খাবলৈ, মানে সম্বন্ধত হয় মোৰ নাতি। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি ৰেডি হ'লোঁ আৰু মই পিন্ধিছোঁ এইযোৰ মেখেলা চাদৰ। আগতে যদিওবা পিন্ধিছোঁ, কেনে লাগিছে জনাব দেই। আৰু এতিয়া যাওঁ আৰু এয়া আমি ৰেডি হ'লোঁ। এয়া এইখিনি সৰু নাতি অলপ লাজুকীয়া। এইপিনে হাজবেণ্ড ৰেডি হৈছে আৰু এতিয়া আমি যাব ওলাইছোঁ। আমি ভাগিনাৰ বিয়ালৈ গৈ আছো। Hi guys, Nikki. Oh, hi guys. Hi guys. আৰু আহি পালোঁ কইনাহঁতৰ ঘৰত, মানে কইনাহঁতৰ ৰাস্তাত ঘৰত এতিয়ালৈকে যাই পোৱা নাই। এয়া গোটেইবিলাকে ৰেডি হৈছে। কোনোবাই নাৰিকল, মানে ৰিং চেৰিমনিত কি বস্তু লৈ সেইবিলাক ৰেডি হৈছে। এয়া মাহী ভাল কৰিয়া। আরেকজনা নাৰিকল ক'ত গেল? বাই আরেকজনা নাৰিকল ক'ত যোৱা? নাৰিকল দুটা লৈছা? ভাগিনা চাং 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 ভাগিনা। ভাগিনা চাং। ভালে ভাৰ খান ধৰিছে। আৰু এতিয়া গোটেইবিলাক একেলগে কইনাহঁতৰ ঘৰলৈ গৈ আছোঁ। এইখিনি অলপ সময় খোজকাঢ়ি যাব লাগিব। সকলোৱে ফূৰ্তি মনেৰে, লগতে মোৰ কাষতে আছে এয়া দৰাৰ মাক দেখুৱাই দিলোঁ। আমি আছো আৰু আমি আছো আৰু আৰু কইনাহঁতৰ ঘৰত আহি পিনে বহাৰ পিছত এয়া খাব দি আছে। এয়া হ'ল খেজুৰৰ ৰস। কেতিয়াও খাই পোৱা নাই, যেনিবা বজাৰত ওলায়, কিন্তু মই কেতিয়াও খাই পোৱা নাই। ভাবিলোঁ আজি খাই চাওঁ অলপমান কেনেকুৱা। আৰু এয়া চাওক, একদম কালাৰটো হোৱাইট টাইপৰ। খাই লওঁ টেষ্টটো কেনেকুৱা। একেবাৰে কিবা নিচিনা টাইপৰ টেষ্টটো, বেয়া নালাগে। যোনে খাই ভাল পাব, কিন্তু মই ভাল নালাগিলে। আৰু এক চিপ লৈ লওঁ। আৰু তাৰপিছত ইপিনে ৰেডি হৈছে ৰিং চেৰিমনিৰ কাৰণে, মানে কি নিয়ম নীতি সেইবিলাক ষ্টাৰ্ট হৈ গৈছে আৰু কৰি দিছে আৰু গোটেইখিনি। আৰু আনপিনে প্ৰথমতে এয়া লৈ যাব কইনাক পিন্ধোৱা ড্ৰেছযোৰা। দৰা ঘৰীয়াৰ পৰা অনা ড্ৰেছযোৰ কইনাক পিন্ধাবলৈ লৈ যাব লাগিব। আৰু এইপিনে কইনা ৰেডি হৈছে। কইনাজনী দেখিবলৈ খুবেই ধুনীয়া লাগিছে। আমি গোটেইবিলাকে আহিছোঁ সিয়াক দৰা ঘৰৰ পৰা অনা ড্ৰেছযোৰ দিবলৈ, আৰু সি পিন্ধিব। কিন্তু যিহেতু আমি অলপ দেৰিকৈ আহি পালোঁ পৰমকৈ, সেইকাৰণে মানে কি হ'ল, অকল চাদৰখনহে ল'ব নেকি। কাৰণ কি গোটেইখিনি ড্ৰেছ সলাই পিনে আৰু এযোৰ পিন্ধিবৰ কাৰণে বহুত টাইম লাগিব। আৰু আনপিনে এয়া নিয়ম নীতিৰে ড্ৰেছযোৰ দি আছে কইনাৰ হাতত। আৰু এইদৰে ড্ৰেছখিনি পিন্ধি, মানে ড্ৰেছযোৰৰ চাদৰখন এইদৰে লৈ পিনে কইনাক উলিয়াই লৈ অনা হ'ল। কাৰণ যিহেতু যাই পাওঁতে আমাৰ অলপ বেছি পলম হৈ গৈছে। এইপিনে দৰা আৰু এইজনী কইনা, আৰু এতিয়া ইহঁতৰ ৰিং চেৰিমনিৰ যিটো মানে কি নিয়ম আছে, সেই হিচাপত কামখিনি ষ্টাৰ্ট হৈ যাব।
ইপিনে আমি আহিছোঁ এতিয়া ৰাতিপুৱা মানে কি যোৱাৰ পিছত প্ৰথম চাহ পানী খাবলৈ মানে দৰাহঁতৰ কইনাহঁতৰ কি কি আয়োজন কৰিছে তাকে খাবলৈ প্ৰথমতে আহিছোঁ প্ৰথমতে খাব দিছে চাহ আৰু পিছত ভাতো খাম যেনিবা ভাতো খুৱাব এয়া চাহ দিছে চাহ খাই দে আমি আহিলোঁ অলপ ওচৰে পাজৰে চাবলৈ যিহেতু এতিয়া দিনটো বাকী আছে কি কৰোঁ ইয়াতে বহি পিনে ইমান দেৰি বহি থাকিব যিহেতু অসুবিধা লাগে সেইকাৰণে এতিয়া ইপিনে আনপিনে ৰিং চেৰিমনিও হৈ গ'ল সেইকাৰণে দৰা কইনা ফটোশ্বুট চলি আছে পিছপিনে আৰু আমি আহিছোঁ এইপিনে ধুনীয়াকৈ ঠাইখন চাবলৈ আৰু এই চাওক খেজুৰ এই যে খেজুৰ গছকেইডাল দেখিছে নহয় ইয়াৰে ৰস অলপ আগতে খোৱা হৈছে দেখিছে এই যে এইডাল খেজুৰ গছডাল সেইডালে এতিয়া ফালা নিচিনাকে ওলছে সেইডাল ৰস কাকাতে সেই জঙা কৰি দিয়া ওলাই না হেৰিটো মানে সোমাই দিছে এতিয়া মানে হেৰিটো মানে পৰি থাকে আৰু আৰু এইডাল খেজুৰ গছৰে আমি খাইছোঁ আজি ৰস আৰু এতিয়া ফুৰি চুৰি ফটো চটো উঠি পিনে আমি আকৌ আহিলোঁ এয়া এইপিনে নাতিনী মোৰ সম্বন্ধত দুজনে আৰু ইপিনে দুজনী ছোৱালী কইনাটো ইমান যে ধুনীয়া নাচিছে খুব ধুনীয়া নাচিছে দুজনে নাচন চালোঁ লগতে অলপমান ভিডিঅ' কৰিলোঁ এয়া ভাগিনী এইদৰে কথা চথা পাতি দিনটো পাৰ কৰিলোঁ যাই পিনে খুবেই ভাল লাগিছে আৰু এতিয়া হ'ল আমাৰ দুপৰীয়া খোৱাৰ টাইম সেইকাৰণে খাবলৈ আহিছোঁ ভোকো লাগিছে এইপিনে আৰু খাব আহিছোঁ আৰু এইদৰে আৰু এয়া চাওক কইনাঘৰৰ ওপৰত ডেক'ৰেশ্যনটো খুব ধুনীয়া লাগিছে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে কিন্তু চিম্পল কিন্তু ভাল লাগিছে আৰু এইদৰে খোৱা বোৱা শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত সকলোৱে বহিছে আৰু যোনে যোনে খোৱা নাই সিহঁতে খাই আছে লাহে ধীৰে ইপিনে হাজবেণ্ড বহি আছে ভাবিলোঁ এখন ফটো উঠিলোঁ কাৰণ কি ফটো উঠা হোৱা নাই যিহেতু এইদৰে ফটো চটো উঠি পিনে খোৱা লোৱা হৈ গ'ল আৰু এইবাৰ আমি লাহেকৈ গোটেইবিলাকে বিদায় লৈ ঘৰলৈ উভতিম ইপিনে দিনটো পাৰো হৈ গ'ল আৰু এইদৰে আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ ভিডিঅ'টো কেনে পালে জনাব দে